নমস্কাৰ। উত্তৰ চুবুৰীয়া ৰাজ্য মণিপুৰ আজি প্ৰায় 4 মাহ ধৰি গোষ্ঠী সংঘৰ্ষৰ বাবে জ্বলি আছে। আমি মণিপুৰত হৈ থকা হিংসাত্মক ঘটনাসমূহৰ কথা সংবাদ মাধ্যম বা বিভিন্ন ইউটিউব চেনেলত দেখি আছোঁ। আচলতে আজি কিছুদিন আগত এটা ভিডিঅ' ভাইৰেল হৈছিলে দুগৰাকী মহিলাক সামাজিকভাৱে অপদস্থ কৰাৰ। সেই ঘটনাটো দেখাৰ পৰাই মনত অশান্তি পাই আছোঁ, ডিষ্টাৰ্ব ফিল কৰি আছোঁ। হয়তো আপোনালোকৰো এনেকুৱাই হৈছে। কিমান নিষ্ঠুৰ, বৰ্বৰ, আখুৰিক হ'ব পাৰে মানুহ, ক'বলৈ ভাষা নাই। আমাৰ এই চেনেলটো এটা এডুকেশ্যনেল কণ্টেণ্টৰ ওপৰত আমি বিভিন্ন ভিডিঅ' বনাওঁ, কিন্তু এই বিষয়টোৰ ওপৰত এটা ভিডিঅ' বনোৱাটো ইম্পৰ্টেণ্ট আছিলে। যোৱা মে' মাহৰ পৰাই মণিপুৰত মেইটেই আৰু কুকি জনগোষ্ঠীৰ মাজত জাতিগত সংঘৰ্ষৰ সৃষ্টি হৈছিলে। এই হিংসাত্মক ঘটনাই বহুত লোকৰ প্ৰাণ নিলে আৰু বহুত হাজাৰ হাজাৰ লোকে নিজৰ ঘৰ বাৰী হেৰুৱাব লগা হৈছে। মণিপুৰৰ ওপৰত সংবাদ মাধ্যমত দেখি থকা খবৰৰ পৰা আমি মন্তব্য দিয়াটো এটা জটিল হৈ পৰিছে, কাৰণ বৰ্তমান মণিপুৰৰ পৰিস্থিতি বহুত জটিল। চৰকাৰ, পুলিচ প্ৰশাসনে যিমান পাৰে সোনকালে পৰিস্থিতি নিজৰ কণ্ট্ৰলত নিব লাগে। আৰু এই যে লজ্জাজনক ঘটনাটো হ'ল, যিয়ে সমগ্ৰ বিশ্বৰ আগত আমাক লাজত পেলাইছে, তাৰ দোষীক যিমান পাৰে সোনকালে কৰায়ত্ব কৰিব লাগে আৰু কঠোৰ শাস্তি দিব লাগে, যাতে এনেকুৱা ঘটনা আকৌ নঘটে। কিন্তু আটাইতকৈ ভয় লগা কথাটো হ'ল, মণিপুৰত যি হিংসাত্মক ঘটনাসমূহ হৈছে তাৰ মূলতে কিন্তু আছিলে ফেক নিউজ। ফেক নিউজ কিমান ভয়ানক হ'ব পাৰে তাৰ জ্বলন্ত উদাহৰণ মণিপুৰ। মানুহক প্ৰতাৰণা কৰিবলৈ বা মানুহৰ মনত বিভ্ৰান্তিৰ সৃষ্টি কৰিবলৈ ইচ্ছাকৃতভাৱে প্ৰচাৰ কৰা কিছুমান মিছা তথ্য বা খবৰেই হ'ল ফেক নিউজ। ফেক নিউজ বহুত বিপদজনক হ'ব পাৰে। ই মানুহৰ জীৱন, সম্প্ৰদায়, আনকি দেশ এখনকো ধ্বংস কৰিব পাৰে। উদাহৰণস্বৰূপে মণিপুৰৰ কথাকে ক'ব পাৰোঁ। মণিপুৰত দুটা জনগোষ্ঠীৰ মাজত যি হিংসাত্মক ঘটনা হৈ আছে তাৰ মূলতে কিন্তু এটা ফেক নিউজ আছিলে। আজি কিছুদিন আগত এটা জনগোষ্ঠীৰ ওপৰত বিভিন্ন ধৰণৰ ফেক নিউজ কিছুমান প্ৰচাৰ পাইছিলে। আৰু যেতিয়ালৈকে এইবোৰ ফেক নিউজ বা মিছা বুলি ধৰা পৰিছিলে, ইতিমধ্যে বহুতখিনি দেৰি হৈ গৈছিল, যথেষ্টখিনি ক্ষতিসাধন হৈয়ে গৈছিলে, বহুত লোকে প্ৰাণ হেৰুৱালে আৰু পৰিস্থিতি বহুত বেছি জটিল হৈ পৰিল। এই ভুৱা বাতৰি বা ফেক নিউজৰ দ্বাৰা মানুহৰ মতামত বা বিশ্বাসৰ লগত হেতালি খেলিব পৰা হয়। ইয়াৰ এটা উদাহৰণ 2016 চনৰ আমেৰিকাৰ যি ৰাষ্ট্ৰপতি নিৰ্বাচন, এই ৰাষ্ট্ৰপতি নিৰ্বাচনৰ আগত ছ'চিয়েল মিডিয়াত কিছুমান ভুৱা বাতৰি বহুলভাৱে প্ৰচাৰ হৈছিলে, যিয়ে হিলাৰী ক্লিণ্টনৰ প্ৰচাৰ অভিযানত নেতিবাচক প্ৰভাৱ পেলাইছিলে আৰু ডনাল্ড ট্ৰাম্পক নিৰ্বাচিত কৰাত সহায় কৰিছিল। তাৰোপৰি আমি ক'ভিড-19ৰ সময়ৰ কথাই দেখিব পাওঁ। ক'ভিড-19ৰ সময়ত নানানটা ভুৱা বাতৰি প্ৰচাৰ হৈছিলে, যাৰ ফলত মানুহে ভেকচিন ল'বলৈও ভয় কৰিছিল। বৰ্তমান ইণ্টাৰনেটৰ যুগ আৰু এই সময়ত যিকোনো এটা তথ্য 1 মিনিটৰ ভিতৰতে লাখ লাখ মানুহৰ ওচৰলৈ যাব পাৰে। সেইবাবেই এই ফেক নিউজ বহুত বেছি বিপদজনক। বহুত লোকৰ মাজলৈকে দ্ৰুতগতিত বিয়পি যায় আৰু বিভ্ৰান্তি আৰু আতংকৰ সৃষ্টি কৰি দিয়ে। আৰু ইয়াৰ ফলত কি হয়, নিৰ্ভৰযোগ্য যিবিলাক উৎস থাকে, যিবিলাক বাতৰিৰ ওপৰত আমি নিৰ্ভৰ কৰিব পাৰোঁ, তাৰ ওপৰতো আমাৰ আস্থা নোহোৱা হয় যে সঁচাই নে মিছাই, কি বা হয়। তাৰোপৰি গণতন্ত্ৰৰ ওপৰতো ইয়াৰ প্ৰভাৱ পৰে। আমি ৰাষ্ট্ৰপতি নিৰ্বাচনৰ সময়ত দেখিছোঁ এইটো কথা। আৰু এই ভুৱা বাতৰিৰ ফলত অৰ্থনীতিৰ ওপৰতো নেতিবাচক প্ৰভাৱ পৰে। বিভিন্ন কোম্পানী বা সামগ্ৰীৰ ওপৰত যেতিয়া কিছুমান ফেক নিউজ প্ৰচাৰ হয়, তাৰ ফলত শ্বেয়াৰ বজাৰত উঠানমা হ'ব পাৰে, যাৰ ফলত বহু হাজাৰ কোটি টকাৰ লোকচান হৈ যাব পাৰে 1 ছেকেণ্ডৰ ভিতৰত। আৰু এই ফেক নিউজ সদায় যি উচতনিমূলক ভাষণ, এই ভুৱা বাতৰিয়ে এই উচতনিমূলক ভাষণবিলাকত ইন্ধন যোগায়, হিংসাৰ ক্ষেত্ৰত উচতনি যোগাব পাৰে, যাৰ ফলত বহুত সম্পদৰ লছ হয়, বহুত টকাৰ ক্ষতিসাধন হয়। আমি মণিপুৰত দেখিছোঁ ইমানখিনি প্ৰপাৰ্টি তেওঁলোকৰ লছ হৈ গৈছে, ইমান মানুহে ঘৰ বাৰী হেৰুৱাইছে, বহুত মানুহৰ মৃত্যু হৈছে। আৰু এনেকুৱা ধৰণৰ ফেক নিউজৰ ফলত দুখন দেশৰ মাজত যি আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক থাকে, এই সম্পৰ্ক বা কূটনৈতিক সম্পৰ্কৰ ক্ষেত্ৰতো প্ৰভাৱ পৰিব পাৰে। ফেক নিউজ বিভিন্ন প্ৰকাৰৰ থাকে। তাৰ ভিতৰত এটা হ'ল ফেব্ৰিকেটেড নিউজ। এনেকুৱা ধৰণৰ নিউজ বা এনেকুৱা ধৰণৰ বাতৰি মানুহক প্ৰতাৰণা কৰিবলৈ বা যিকোনো বিজ্ঞাপন বা কিছুমান সামগ্ৰী বিক্ৰী কৰিবৰ কাৰণে সৃষ্টি কৰে। তাৰপিছত আহে মিছলিডিং নিউজ বা বিভ্ৰান্তিকৰ খবৰ। আচলতে এনেকুৱা নিউজত এটা সঁচা ঘটনাৰ ওপৰত এটা বেলেগ ধৰণে, এটা নিজাববীয়াকৈ এটা বেলেগ ধৰণে তাক প্ৰচাৰ কৰা হয়। এটা বাস্তৱিকভাৱে যিটো ঘটনা ঘটিছিলে তাক উপস্থাপন কৰা হয় বেলেগ ধৰণে, এটা বেলেগ ঘটনাৰ লগত তাক মিলাই এটা সম্পূৰ্ণ বেলেগ ৰূপত মানুহৰ মাজলৈ প্ৰচাৰ কৰা হয়। আৰু এনেকুৱা ধৰণৰ খবৰে মানুহৰ মনত বিভ্ৰান্তিৰ সৃষ্টি কৰে। তাৰপিছত তৃতীয়টো আহে ডিছইনফৰ্মেশ্যন বা মিছা তথ্য। ই আচলতে মানুহক প্ৰতাৰণা কৰিবলৈ বা কিছুমান মানুহৰ সুনাম ক্ষতিগ্ৰস্ত কৰিবৰ বাবে এনেকুৱা ধৰণৰ কিছুমান ডিছইনফৰ্মেশ্যন মানুহৰ মাজত প্ৰচাৰ কৰে। আৰু চতুৰ্থতে হ'ল মিছইনফৰ্মেশ্যন বা ভুল তথ্য। এনেকুৱা ধৰণৰ ফেক নিউজ আচলতে অনিচ্ছাকৃতভাৱেও কেতিয়াবা প্ৰচাৰ হয় বা কেতিয়াবা কিছুমান নিজৰ ব্যক্তিগত স্বাৰ্থৰ বাবেও কিছুমান কাহিনী বা কিছুমান ইনফৰ্মেশ্যন ভুলকৈ মানুহৰ মাজত বিয়পায়। আচলতে এই ফেক নিউজবোৰ প্ৰচাৰ হোৱাৰ ক্ষেত্ৰত কিন্তু ছ'চিয়েল মিডিয়া প্ৰধান দায়ী। বৰ্তমান সময়ত ছ'চিয়েল মিডিয়া, ফেচবুকেই হওক বা টুইটাৰেই হওক বা হোৱাটছএপেই হওক, এনেকুৱা ধৰণৰ খবৰবোৰ বহুত কম সময়ৰ ভিতৰত বহুত মানুহলৈকে বিয়পাই দিব পৰা যায়।
আমি প্ৰায় সকলোবোৰেই যিবিলাকে আমি ছ'চিয়েল মিডিয়াত এক্টিভ হৈ থাকোঁ আমি প্ৰায়ে এটা ভুল কৰোঁ। যেতিয়া কিছুমান আকৰ্ষণীয় যেন লগা বা চাঞ্চল্যকৰ কেতিয়াবা খবৰ কিছুমান আমি পাওঁ, আমি কেইটামান ভিউজৰ কাৰণে এইবোৰ বস্তু শ্বেয়াৰ কৰি দিওঁ। আমি অলপ সময়ৰ কাৰণে ভাবি নাচাওঁ ই কিমান বিশ্বাসযোগ্য। আৰু ছ'চিয়েল মিডিয়াত পোৱা যিবিলাক চাঞ্চল্যকৰ শিৰোনাম ব্যৱহাৰ কৰি বা ভয়ংকৰভাৱে কিছুমান বিষয়বস্তু উপস্থাপন কৰে, এইবোৰ আচলতে বেছিখিনিয়ে ফেক নিউজ থাকে। মানুহৰ মনত বিভ্ৰান্তিৰ সৃষ্টি কৰিব পৰাকৈ এটা বিশেষ ধৰণৰ এটা শিৰোনাম ব্যৱহাৰ কৰে, টাইটেলটো এটা বেলেগ ধৰণৰ ব্যৱহাৰ কৰে, যাতে মানুহে তেনেকুৱা ধৰণৰ পোষ্ট এটা দেখিলে এবাৰ ক্লিক কৰি চাই কেইটামান ভিউজৰ কাৰণে বহুতে আমি এনেকুৱা ধৰণৰ কাম কিছুমান কৰোঁ। এনেকুৱা ধৰণৰ কিছুমান কণ্টেণ্ট পালে আমি লগে লগে শ্বেয়াৰ কৰি দিওঁ। এই ক্ষেত্ৰত আমি সজাগ হোৱা উচিত। আমি যেতিয়া কিবা এটা এনেকুৱা ধৰণৰ চাঞ্চল্যকৰ খবৰ পাওঁ, তাৰ আগত আমি কোনে এই পোষ্টটো লিখিছে বা তাৰ কি উৎস হয় আৰু সেই টপিকটোৰ ওপৰত, সেই পোষ্টটোৰ ওপৰত কিবা প্ৰমাণ আছেনে নাই, এই গোটেইখিনি কথা গম নোপোৱাকৈ কেতিয়াও এনেকুৱা ধৰণৰ পোষ্ট শ্বেয়াৰ কৰিব নালাগে। যিবোৰ পোষ্টে মানুহৰ মনত আৱেগ বা খং বা ক্ষোভৰ সৃষ্টি কৰিব পাৰে, তেনেকুৱা ধৰণৰ পোষ্ট শ্বেয়াৰ কৰাৰ পৰা বিৰত থকাই উচিত। এই ক্ষেত্ৰত আমি সজাগ হোৱা উচিত। আজিকালি বহুতো কিছুমান ৱেবছাইট থাকে, যেনে স্নপছেই হওক বা factcheck.org হওক, এনেকুৱা ধৰণৰ কিছুমান ৱেবছাইট থাকে য'ত আমি চেক কৰিব পাৰোঁ এই খবৰটো সঁচা নে মিছা। যদি আপুনি কেতিয়াবা ছ'চিয়েল মিডিয়াত এনেকুৱা ধৰণৰ তথ্য দেখে বা এনেকুৱা চাঞ্চল্যকৰ খবৰ দেখে, পোনপ্ৰথমতে ইয়াক শ্বেয়াৰ নকৰিব আৰু বাতৰিটো বিয়পি যোৱাৰ আগতেই যিমান পাৰে ইয়াক ৰিপৰ্ট কৰক। আৰু মই মোৰ পাৰ্চনেল এক্সপিৰিয়েঞ্চৰ পৰা কৈছোঁ, আমাৰ মা দেউতাহঁতৰ নিচিনা বয়সৰ যিবিলাক মানুহ আছে, তেওঁলোকে প্ৰায় এনেকুৱা ধৰণৰ যেতিয়া খবৰবোৰ পায়, হোৱাটছএপত কেতিয়াবা ফৰৱাৰ্ডেড কিছুমান মেছেজ আহে, তেওঁলোকে সঁচা বুলি ভাবি লয় আৰু লগে লগে ফেমিলি গ্ৰুপ হওক বা বন্ধু বান্ধৱীৰ গ্ৰুপৰ মাজত শ্বেয়াৰ কৰি দিয়ে। আমিও তেনেকুৱা ধৰণৰ কাম কৰোঁ। অকল মা দেউতাসকলে বুলিয়েই নহয়, মই মোৰ নিজৰ মা দেউতাৰ ক্ষেত্ৰত কথাটো কৈছোঁ, মই তেওঁলোকক প্ৰায়ে দেখোঁ। সেয়ে তেনেকুৱা লোকসকল বা নিজৰ বন্ধু বান্ধৱী বা পৰিয়ালৰ বা সহকৰ্মীসকলৰ মাজত ফেক নিউজৰ ভয়াৱহতাৰ ওপৰত আলোচনা কৰক। আপোনাৰ ওচৰ চুবুৰীয়া, আপোনাৰ পৰিয়াল বা সহকৰ্মীক এই ফেক নিউজৰ পৰা যাতে বাচি থাকিব পাৰে তাৰ বাবে সজাগ কৰক। আৰু শেষত আপোনালোকলৈ এটা অনুৰোধ, এই ভিডিঅ'টো শ্বেয়াৰ কৰক যাতে ফেক নিউজৰ ভয়াৱহতাৰ কথা অলপ হ'লেও উপলব্ধি কৰিব পাৰে। আৰু মণিপুৰৰ নিচিনা ঘটনা এটা যাতে আমাৰ ইয়াত নহওক বা ক'তোৱে যাতে এনেকুৱা ধৰণৰ ঘটনা নহওক, তাৰ বাবে মানুহবোৰ সজাগ হ'ব পাৰে। এনেকুৱা ঘটনা আৰু নহওক আৰু মণিপুৰৰ শান্তি আকৌ ঘূৰি আহক। আমাৰ ওচৰ চুবুৰীয়া ৰাজ্য এখনত এনেকুৱা এটা ঘটনা ঘটি থকা মানে আমাৰ ওপৰতো বহুতখিনি প্ৰভাৱ পৰে। আমাৰ দেশৰ অৰ্থনীতি বা দেশৰ সমাজ ব্যৱস্থাৰ ওপৰত যথেষ্টখিনি প্ৰভাৱ পৰে। সেয়েহে শান্তি ঘূৰি আহক, সেইটোৱে আশা কৰিলোঁ। জয় আই অসম, জয় হিন্দ, ধন্যবাদ।